ঘৰত আহোঁ দাদা আহিলে কিন্তু বিৰাটেই ভাল লাগে কিন্তু এইবাৰ যে এনেকুৱা হৈ গ'ল দাদাৰ বেলেগ জেগাত পষ্টিং আহিছে যিহেতু দাদা বেছি দিন ৰখিব নোৱাৰিলে আজি যাবলৈ ওলাইছে আৰু দাদা যিহেতু দুদিনমান আগতে আহিছে আৰু আজি যেহেতু তাৰ জইনিং আছে সেইকাৰণে ৰাতিপুৱাই একদম ৰেডি হৈ গ'ল আৰু পিছপিনে ভাইটি এজনো আছে বাৰু তাৰ গুৱাহাটীত আৰু ইণ্টাৰভিউ আছে আৰু দাদা যাব নলবাৰীত সেইকাৰণে পুৰা ৰাতিপুৱা এতিয়া যাবলৈ ওলাইছে বহুত দূৰ হয় ইয়াৰে পৰা আমাৰ ইয়াৰে পৰা আৰু ইপিনে ভণ্টি এজনৰো এক্সাম আছে ইও ৰেডি হৈ লৈছে এতিয়া বাজিছে 9টামান বাজিল তাৰপিছত মায়ে বাবুক লৈ গৈছিল ফুৰিবৰ কাৰণে মই ছোৱালীজন অলপমান পঢ়াই লৈছোঁ নহ'লে আকৌ চব পাহৰি যাব ন এনেকৈ নপঢ়ালে তাৰপিছত মাও লৈ আহিল বাবুক তাৰপিছত এইটো কলৰ থৰ এটা লৈ আহিছে জেঠাহঁতৰ তাতে গৈছিল আৰু আহি কিনে চাওক না মানে যেন আমাক কিমান দিন যে দেখা নাই ইমান ফূৰ্তি তাৰ আহি কিনে পানী পিয়া লাগিছে নি পানী খুৱাই দিলে বাইদেৱে পুৰা মূৰটো জোকাই আছে ইমান ফূৰ্তি পাইছে আৰু এনেকৈয়ে আমাৰ দিনবোৰ পাৰ হৈ আছে কেনেকৈ পাৰ হৈ গমেই নাপাওঁ এদিন দুদিনকৈ আমি হৈ গ'লোঁ আমি 2-3 দিন হৈ গ'লোঁ নাজানো আৰু কেইদিনমান থাকিম আৰু এইপিনে চাওঁ চেণ্ডেলটোও খুলি আছে তাৰ ভাল লগা নাই চাগে বহুত টাইম হৈ গ'ল যে সেইকাৰণে আৰু চেণ্ডেল খুলিব কেনেকৈ ভৰিখন কেনেকৈ জোকাৰি আছে যেন খুলি যাব নেকি আৰু তাৰ মস্তি যে খতমে নহয় আৰু ইয়াতে চাওক এতিয়া হ'ল আবেলি সময়ত মায়ে গ'ল বজাৰলৈ আজি চিকেন আনিব বুলি কৈ আছিল কাৰণ ছোৱালী মোৰ চিকেন খাই ভাল পায় সেইকাৰণে দাদা থাকিলেতো দাদাই লৈ আহে আৰু ইপিনে চাওক পুৰা কলৰ পাৰত দৌৰিব হা মানে ইয়াতে যে বাহিৰত খেলি থাকোঁ ন খালি কলৰ পাৰ যাব বাথৰুমটো আমাৰ পিছপিনে আছে ইয়াৰ কলৰ পাৰটো ইপিনে আগত বাথৰুম আছিল ইপিনে ভাঙি দি কিনে এতিয়া পিছপিনে বনাই দিছে ৰুমৰ লগত এটাচ আৰু চাওকচোন চেণ্ডেলটো লৈ কিনে কেনেকৈ দৌৰ মাৰিছে মানে এক ঠাইত অকণমানো যে বহি থাকিব নোৱাৰি ইয়াৰ কাৰণে ঘৰত থাকিলে ঘৰৰ বস্তু পুৰা একদম ভাঙি চিঙি উৎপাত শেষ কৰি দিয়ে আৰু ইপিনে বাহিৰত থাকিলে কলৰ পাৰত দৌৰি ফুৰে কি ক'ম আৰু ইয়াৰ কাৰণে এক জেগা যে বহি থাকিব নোৱাৰি ইমান খং উঠি যায় কেতিয়াবা আৰু ছোৱালীজনী তাৰ মাহী ঘৰত গ'ল আৰু ইপিনে চাওকচোন ফুলজোপাযোন ইমান যে ফুলিছে কাৰ ঘৰত আছে এনেকুৱা ফুলৰ গছ ক'বচোন এই জবা ফুলবিলাক যে বহুত ভাল হয় দিলে কি কৰিছা তই এইবিলাক বদমাছি কাম নাযায় ন তোৰ চাওক নিজে দিব হা দেখছা কি কৰি আছে ভগৱান কি বিলাক মোক গালি দিছে তই মোক গালি দিছা চব বন্ধ কৰিব পাৰে চাইছেনে আৰু বজাৰৰ পৰা মায়ে পৰি চিকেন লৈ আহিল যিহেতু মোৰ ছোৱালীজন চিকেন খাই ভাল পাওঁ আমি চবেই ভাল পাওঁ খাই কিনে বাছ ৰাতি বনাবহে লাগে আৰু এইপিনে চাওঁ মই বুটখিনি যে বগা অংশবিলাক বাহিৰ কৰি লৈছোঁ আৰু কলাবিলাক এনেকৈ থৈ দিম পিছত আমি এনেকৈ খাব পাৰিম বাৰু আৰু মাখনাখিনিও ভাজি লৈছোঁ এইখিনি পুৰা গুড়ি কৰি ল'ম আৰু এই বুটৰ ছাট্টুখিনি ৰেডি কৰি ল'ম এতিয়া গুড়ি কৰি কিনে এইখিনি বাচ্চা খোৱা বহুত উপকাৰী হয় দুটা মই এক্সট্ৰাকৈ গুড়ি কৰি লৈছোঁ বাৰু আৰু এইপিনে চাওক আইতাকৰ লগত পুৰা খেলি আছে ল'ৰাটোৱে এনেকৈ খেলি থাকিব পাৰিলে যে বহুত ভাল বেছি সময় নুঠে বাৰু এনেকৈ খোজকাঢ়িও খেলি থাকে কেতিয়াবা এনেকৈ উঠে যেতিয়া যেনেকৈ মন যায় তেনেকৈ খেলি থাকে আৰু মোৰ পুৰা গুড়ি কৰা হৈ গ'ল আৰু এইপিনে হ'ল এলমণ্ড কাজু বাদাম আৰু বাদাম পুৰা এইখিনি এক্সট্ৰা কৰি ভাজি লৈছোঁ কাৰণ মিক্স কৰি ল'লে এনেকুৱা হয় যে বেয়া হৈ যায় আৰু চিকেনখিনিও মোৰ বনোৱা হৈ গ'ল চাওক পুৰা গ্ৰেভি হৈ গৈছে এতিয়া অকণমান পানী ঢালি দিম তাৰপিছত চাওক ইপিনে মই ছোৱালীজনীকো পঢ়াই আছোঁ নপঢ়ালে যে সকলোখিনি পাহৰি যাব এনেকুৱা নহয় মামা ঘৰত আহিছে যে পঢ়োৱা এৰি দিব এনেকুৱা কেতিয়াও নকৰিব নহ'লে সকলোখিনি পাহৰি থাকিব মামাৰ ঘৰত গ'লেও কিন্তু কিতাপখন লৈয়ে যাব 5 মিনিট 10 মিনিট হ'লেও কিন্তু পঢ়াব লাগিবই ভাত পানী খালোঁ ভাত পানী খোৱাৰ পিছত এইপিনে আমাৰ টুকলু খেলি আছে আৰু এইপিনে চাওক মামা বই এতিয়া চাওক পুৰা লুডু খেলাত ব্যস্ত কোনে এই যে মোৰ বেটা মা এইপিনে ছোৱালীজনী বাছ বাস লুডো খেলা হৈ গ'ল
Hey, Rob.